নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আসাম এক্সাম ষ্টাডি চেনেলটোলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এছামিজ জিকেৰ পাৰ্ট 2 লৈ। ইয়াত আছে অসমৰ 20টা অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন। বন্ধুসকল, যদি আপোনালোকে আগন্তুক এক্সামসমূহৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ জানি থোৱা খুবেই প্ৰয়োজন। মোৰ চেনেলৰ এইটো তৃতীয় ভিডিঅ'। আগৰ যি দুটা ভিডিঅ' আছিল সেই দুটা ভিডিঅ'টো মই এনেকুৱা ধৰণৰ প্ৰশ্নই আলোচনা কৰিছোঁ, যিকেইটা নেকি সাধাৰণতে সকলোৱে জানে, তথাপি মই আগবঢ়াইছোঁ কাৰণ আমি প্ৰথমতে টানলৈ যাব নোৱাৰোঁ। যিহেতু ষ্টাডি কৰোঁতে আমি প্ৰথমতে সহজৰ পৰাই টানলৈ যাব লাগিব। অৱশ্যে পৰীক্ষাসমূহৰ চিলেবাছ বহুত ডাঙৰ, সেইকাৰণে আমি বিষয়বিলাক ভাগে ভাগে আলোচনা কৰিব লাগিব। মুঠৰ ওপৰত আপোনালোকে ভিডিঅ'বিলাক চাই যাওক, নিশ্চয় পৰীক্ষাসমূহৰ বাবে অলপ হ'লেও সুবিধা হ'ব। তো বলক এতিয়া আমি আজিৰ বিষয়লৈ আগবাঢ়োঁ। 1 নম্বৰত দিয়া আছে মানাহ কিমান চনত বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি পাইছিল। ইয়াতে অপশ্যনবিলাক দিয়া আছে, আপোনালোকে মনতে চেষ্টা কৰি চাব পাৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1985। 2 নম্বৰ দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয়খন কিমান চনত স্থাপন হৈছিল। অপশ্যন এ 1948, বি 1947, চি 1949, ডি 1950। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1948। 3 নম্বৰত দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যগৰাকীৰ নাম কি। অপশ্যন এ দিয়া আছে ডক্টৰ মৃদুল হাজৰিকা, বি বিৰিঞ্চি কুমাৰ বৰুৱা, চি কৃষ্ণকান্ত সন্দিকৈ, ডি ডক্টৰ সূৰ্যকুমাৰ ভূঞা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কৃষ্ণকান্ত সন্দিকৈ। 4 নম্বৰত দিয়া আছে অসমত ৰাজ্যসভাৰ আসন কিমান। অপশ্যন এ দিয়া আছে 9খন, বি 5খন, চি 7খন, ডি 2খন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 7খন। 5 নম্বৰ দিয়া আছে অসমত বিধানসভাৰ আসন কিমান। অপশ্যন এ দিয়া আছে 120, বিত দিয়া আছে 126, চিত দিয়া আছে 125, ডিত দিয়া আছে 123খন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 126। 6 নম্বৰ দিয়া আছে কটন কলেজ কেতিয়া স্থাপন কৰা হৈছিল। অপশ্যন এ দিয়া আছে 1900, বিত দিয়া আছে 1901, চি 1902, ডি 1903। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1901। 7 নম্বৰত দিয়া আছে অসমৰ প্ৰথমখন ছপাশাল ক'ত অৱস্থিত। অপশ্যন এ দিয়া আছে গুৱাহাটী, বি ডিব্ৰুগড়, চি তেজপুৰ, ডি শিৱসাগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি শিৱসাগৰ। বন্ধুসকল, 7 নম্বৰটো দুবাৰ টাইপ হৈছে, ক্ষমা কৰিব। 7 নম্বৰ দিয়া আছে বৰাকৰ উপনৈ কেইখন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 9খন। 8 নম্বৰ দিয়া আছে অসমত সৰ্বপ্ৰথম কেতিয়া ৰেলগাড়ী চলিছিল। অপশ্যন এ দিয়া আছে 1948, বিত দিয়া আছে 1884, চি 1960, অপশ্যন ডি দিয়া আছে 1860। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1884। 9 নম্বৰত দিয়া আছে অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। অপশ্যন এ দিয়া আছে নাজিৰাত, বি ডিগবৈ, চি দুলীয়াজান, ডি এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি দুলীয়াজান। 10 নম্বৰ দিয়া আছে কোনে প্ৰথমতে চাহ আৱিষ্কাৰ কৰিছিল। অপশ্যন এ দিয়া আছে মণিৰাম দেৱান, বি ৰবাৰ্ট ব্ৰুচ, চি এডৱাৰ্ড গেইট, ডি এজনো নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰবাৰ্ট ব্ৰুচ। 11 নম্বৰত দিয়া আছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল। অপশ্যন এ দিয়া আছে গোপীনাথ বৰদলৈ, বি তৰুণ গগৈ, চি সৰ্বানন্দ সোণোৱাল, ডি প্ৰফুল্ল মহন্ত। বন্ধুসকল, যদি উত্তৰবিলাক জানে কমেণ্টত জনাব পাৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গোপীনাথ বৰদলৈ। 12 নম্বৰত দিয়া আছে প্ৰথমতে অসমৰ মানচিত্ৰ কোনে তৈয়াৰ কৰিছিল। অপশ্যন এ দিয়া আছে ৰবিনসন, বি বিষ্ণুৰাভা, চি এনচাইন উড, ডি এজনো নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি এনচাইন উড। 13 নম্বৰত দিয়া আছে বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি। অপশ্যন এ দিয়া আছে পি বি আচাৰ্য, বিত দিয়া আছে জগদীশ মুখী, চিত দিয়া আছে দেৱকান্ত বৰুৱা, ডি এজনো নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জগদীশ মুখী। 14 নম্বৰত দিয়া আছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত। অপশ্যন এ দিয়া আছে গুৱাহাটী, বি তেজপুৰ, চি যোৰহাট, ডি নগাঁও। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গুৱাহাটী।
15 নম্বৰত দিয়া আছে উত্তৰ পূব সীমান্তৰ ৰেলপথৰ মুখ্য কাৰ্যালয় ক'ত অপশ্যন এ দিয়া আছে খানাপাৰা বি জালুকবাৰী চি আমিনগাঁও ডি মালিগাঁও ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মালিগাঁও 16 নম্বৰত দিয়া আছে অসমত চূণ শিলৰ খনি ক'ত আছে অপশ্যন এ দিয়া আছে কাৰ্বি আংলং বি ধুবুৰী চি তেজপুৰ ডি হাইলাকান্দি ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কাৰ্বি আংলং 17 নম্বৰত দিয়া আছে বৰাক উপত্যকা অসমৰ কোন দিশত অপশ্যন এ দিয়া আছে পূব বি দিয়া আছে পশ্চিম চি দিয়া আছে উত্তৰ ডি দিয়া আছে দক্ষিণ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি দক্ষিণ দিশত 18 নম্বৰত দিয়া আছে অসমৰ প্ৰধান ৰেলপথৰ নাম কি অপশ্যন এ দিয়া আছে উত্তৰ পশ্চিম ৰেলৱে বি দিয়া আছে দক্ষিণ পূব ৰেলৱে চি দিয়া আছে উত্তৰ পূব সীমান্ত ৰেলৱে অপশ্যন ডি দিয়া আছে দক্ষিণ মধ্য ৰেলৱে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি উত্তৰ পূব সীমান্ত ৰেলৱে 19 নম্বৰত দিয়া আছে বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে গুৱাহাটী বি লিডু চি মাকুম ডি ৰঙিয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মাকুম 20 নম্বৰত দিয়া আছে অৰ্থাৎ আজিৰ আমাৰ বিষয়ৰ শেষৰটো প্ৰশ্ন হ'ল অসমৰ চাহ গৱেষণাগাৰটো ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে শিৱসাগৰ বি যোৰহাট চি কামৰূপ ডি ডিব্ৰুগড় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি যোৰহাট বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব কিন্তু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল